guys, welcome back to Ayan's channel. আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আজি ভিডিঅ'টো হৈছে আপোনাৰ হাঁহৰ মাংস আৰু কোমোৰা। আপোনাৰ কোমোৰা আৰু আলু হৈ কাটি লোৱা হৈছে। হাঁহৰ মাংস ৰেডি কৰা হৈছে। বজাৰত হাঁহৰ ইমান দাম কিনিবলৈ ভয় লগা হৈছে। ৰচুন আদা পেষ্ট, এইটো আপোনাৰ পিঁয়াজ কাটি লোৱা হৈছে, জলকীয়া নকৰাকৈ মাংসটো বনাওঁ, আপোনালোকেও চাই থাকক। যিহেতু খুব খাব মন গৈ আছে হাঁহৰ মাংস কোমোৰাৰ, জহা কোমোৰা হয়, মই ভিডিঅ'টো আগবঢ়াইছোঁ। পিঁয়াজ আৰু ৰচুনৰ পেষ্টখিনি দি দিলোঁ, জলকীয়াটো দিয়া নাই, জলকীয়াটো পাছত দিওঁ। ধুনীয়া গোন্ধ মাৰিছে, এইখিনি অলপ আপোনাৰ কালাৰটো উঠিছে। এতিয়া মাংসখিনি দিম ইয়াতে। অলপ টাইমৰ কাৰণে মাংসটো অকণমান 5 মিনিটৰ কাৰণে এনেকৈ সিজিবলৈ দিম। তাৰপিছত আপোনাৰ নিমখ আৰু হালধি যি লাগে দি দিব। আপোনাৰ সোৱাদ অনুযায়ী আপোনাৰ এই নিমখ অলপ দি দিছোঁ ইয়াতে। এতিয়া কোমোৰাখিনি আৰু অলপমান দিয়া হ'ব, তেতিয়াও অলপ দি দিম। ইয়াত তলকালি অলপ দি দিছোঁ নিমখ। হালধি অলপ দি দিছোঁ।
হ'ল মাংসটো। কোমোৰাটো চব কি ধুনীয়াকৈ আপোনাৰ ভাঙি গৈছে। তাৰপিছত মাংসটো আপোনাৰ সিজিয়ে গৈছে অলৰেডি, আলু আৰু কোমোৰাও সিজিছে। আঁচটো বৰ তেলি হয়, তেলটো বেছি লাগে, চাগে তেলটো কমেই দিছিলোঁ। খাবলৈ কিন্তু খুবেই সোৱাদ হ'ব, কিন্তু মোৰ যে খাওঁ খাওঁ লাগি আছে মাংসটো দেখি পিনে। আপোনালোকেও ট্ৰাই কৰিব এনেকৈ বনাবলৈ, খুব টেষ্টি হয়। আৰু আপোনাৰ একদম লোকেল আপোনাৰ কোমোৰা হয়, একদম জহা কোমোৰা হয়, আৰু একদম আপোনাৰ লোকেল হাঁহ। এইখিনি আপোনাৰ কি টেষ্টি হ'ব খাবলৈ, কালাৰটো চব, আৰু কোমোৰা টোটেল সিজি গৈছে, ইমান ধুনীয়া হৈছে কালাৰটো, আৰু খাবলৈ আপোনাৰ স্মেলটো লাগিছে যে খাবলৈ বহুতেই টেষ্টি হ'ব। আপোনালোকে এবাৰ ট্ৰাই কৰিব, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব।